বহু পিতৃ-মাতৃৰ মনত এইটো চিন্তা থাকে যে তেওঁলোকৰ সন্তানে বৃদ্ধ অৱস্থাত তেওঁলোকৰ সেৱা কৰিব নে নকৰে, বৃদ্ধ অৱস্থাত তেওঁলোকক চাব নে নাচায়, নে তেওঁলোকক আশ্ৰমত থৈ আহিব। আজিকালি আপোনালোকে এই সমস্যাটো দেখিবলৈ পায়ে থাকে যে বহু সন্তানে নিজৰ মাক দেউতাকক বৃদ্ধ অৱস্থাত নাচায়, বৃদ্ধাশ্ৰমত থৈ আহে, নহ'লে কোনোবাইতো নিজৰ মাক দেউতাকক ৰাস্তাত পৰ্যন্ত এৰি থৈ যায়। তেনে ক্ষেত্ৰত আপোনাৰো যদি এই কথাটোক লৈ ভয় আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। নমস্কাৰ, মই প্ৰিয়ংকা প্ৰিয়ম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। আজি আলোচনা কৰিম আপোনাৰ সন্তানে যদি বৃদ্ধ অৱস্থাত আপোনাক নাচাব বা আপোনাক আশ্ৰমত এৰি থৈ যাব বুলি আপোনাৰ ভয় আছে, তেন্তে আপুনি কি কৰিব। আপুনি যদি আপোনাৰ ইউটিউব চেনেল বা ফেচবুক পেজটি লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰি আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা যাব। গতিকে এনেধৰণৰ সুবিধা বিচাৰি থাকিলে আপুনি দেৰি নকৰি আমাৰ লগত যোগাযোগ কৰিব পাৰে। এতিয়া বলক ভিডিঅ'টোৰ মূল কথাখিনিৰ মাজলৈ সোমাই যাওঁ। এই যে আপুনি ভয় কৰিছে আপোনাৰ সন্তানে আপোনাক বৃদ্ধাশ্ৰমত ৰাখি থ'ব নেকি, আপোনাৰ সন্তানে বৃদ্ধ বয়সত আপোনাক নাচাব নেকি, এই সমস্যাখিনি হ'বলৈ পালে ক'ত? আপোনাৰ ল'ৰাটোক জানো আপুনি ডাঙৰ কৰা নাছিল? আপুনিয়ে ডাঙৰ কৰিছিলে। আপোনাৰ ল'ৰাটোক আপুনি জানো শিক্ষা দিয়া নাছিল? কোনবোৰ কথা ভাল, কোনবোৰ কথা বেয়া, সেই কথাবোৰ সৰুৰে পৰা আপুনিয়ে শিকোৱা নাছিল জানো? তাৰ পিছতো আপোনাক যে আপোনাৰ সন্তানে বৃদ্ধাশ্ৰমত থ'বলগীয়া হ'ল, তাৰ বাবে দায়ী কোন বাৰু প্ৰকৃততে? মই নকওঁ যে সন্তানজন ভাল, সন্তান যেতিয়া বেয়া হয় তেতিয়াই মাক দেউতাকৰ লগত এনেকুৱা কৰে, কিন্তু মাক দেউতাকৰো শিক্ষা দিয়াত কোনোবাখিনিত ভুল হয়, যাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিস্থিতি হ'বলৈ পায়। মাক দেউতাকে শিক্ষা ঠিকেই দিয়ে, কিন্তু সংস্কাৰ নিদিয়ে। য'ত সংস্কাৰ নাই তাততো এনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হ'বই। গতিকে আপুনি শিক্ষা যিদৰে দিব, শিক্ষাৰ লগতে সংস্কাৰ দিবলৈ চেষ্টা কৰক। এতিয়া আৰু এটা কথা আহি পৰে যে বহু পিতৃ মাতৃ এনেকুৱা থাকে যে নিজে নিজৰ শাহু শহুৰক কিন্তু ভাল ব্যৱহাৰ নকৰে, নিজে নিজৰ শাহু শহুৰক নাচায়, শাহু শহুৰ ঘৰত অকলে থাকে আৰু তেওঁলোক ক'ৰবাত বহুত দূৰত থাকিব বা কৰ্মসূত্ৰে মানুহৰ থাকিবলগীয়া হ'ব পাৰে, কিন্তু তাৰপিছতো বিপদে আপদেও নাচায় বা ঘৰলৈ নাযায়, সেনেকুৱা বহুত থাকে। তেনে ক্ষেত্ৰত আপুনি যদি সৰুৰে পৰা আপোনাৰ সন্তানটোক সেই পৰিৱেশটো দিছে, সৰুৰে পৰা যদি আপোনাৰ সন্তানটোৱে দেখিছে যে তেওঁলোকৰ ককা আইতাকক আপোনালোকে ভাল ব্যৱহাৰ কৰা নাই, ককা আইতাকক আপোনালোকে বেয়া ব্যৱহাৰ কৰিছে, অকলে ৰাখিছে, তেনেকৈ আছে আৰু আপোনালোকে খবৰ পাতি লোৱা নাই, বেয়াকৈ ৰাখিছে, তেনে ক্ষেত্ৰত আপোনাৰ শিশুটি বা আপোনাৰ সন্তানটোৰ ওপৰত সেই সৰুৰে পৰাই সেই বস্তুটোৰ প্ৰভাৱ পৰে। সন্তানটোৱে ভাবে যে আপোনালোকে তেনেকুৱা কৰিছে, আপোনালোককো কৰিব পাৰিব, এইটো ইমান ডাঙৰ কথা নহয় বুলি সন্তানটোৱে সৰুৰে পৰা ভাবে। গতিকে আপুনি আপোনাৰ সন্তানটিক সৰুৰে পৰা যেনেকুৱা এটা পৰিৱেশ দিব, যেনেকুৱা এটা শিক্ষা দিব, আপোনাৰ সন্তানটিয়ে ভৱিষ্যত জীৱনত গৈ আপোনাক সেইখিনিয়ে কিন্তু উভতাই দিব। আপুনি আজি যেনেকুৱা কৰিছে, আপুনি আজিৰ পৰা কেইবছৰমান পিছত সেই ফলখিনিয়েই পাব। গতিকে আপুনি আপোনাৰ শাহু শহুৰক ভাল ব্যৱহাৰ কৰক, তেন্তে আপোনাৰ ল'ৰা ছোৱালীয়েও আপোনাক ভাল ব্যৱহাৰ কৰিব। কিন্তু বহু ক্ষেত্ৰত হয় যে শাহু শহুৰক মাক দেউতাকে ভাল ব্যৱহাৰ কৰে, তাৰপিছতো ল'ৰা ছোৱালীয়ে কিন্তু মাক দেউতাকক বেয়া ব্যৱহাৰ কৰে। এই বস্তুটো কিন্তু খুব কম দেখিবলৈ পোৱা যায়, কিন্তু বেছিভাগ এইটোৱে দেখিবলৈ পোৱা যায় যে মাক দেউতাকে শাহু শহুৰক বেয়া ব্যৱহাৰ কৰিছিল, গতিকে সৰুৰে পৰা যিটো শিক্ষা লৈছে সেই শিক্ষাটো দিয়ে পিছতো হয়গৈ। গতিকে আপুনি ভাল ব্যৱহাৰ কৰক, তেতিয়াহ'লে আপোনাৰ সন্তানেও ভাল ব্যৱহাৰ কৰিব। গতিকে বৰ্তমান কি হয়, বস্তুবাদী সমাজ ব্যৱস্থাত মানুহ ইমানেই ব্যস্ত হৈ গৈছে যে নিজৰ পৰিয়ালৰ কথা, মাক দেউতাকৰ কথা ভাবিবলৈ কাৰো সময় নাই। সকলোকে কেৱল টকা পইচা লাগে। টকা পইচাটো লাগে, হয়, সঁচা কথা, কিন্তু নিজৰ মাক দেউতাকৰ কথাও ভাবিব লাগে, কাৰণ মাক দেউতাকে বহুত কষ্ট কৰি ল'ৰা ছোৱালী ডাঙৰ কৰে, নহয় জানো? গতিকে মাক দেউতাকৰো এইটো দায়িত্ব যে সন্তানটিক সৰুৰে পৰা শিক্ষা দিয়াৰ লগতে, মানে পঢ়াৰ শিক্ষা দিয়াৰ লগতে এইবোৰ শিক্ষাও দিব লাগে যে ক'ত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে বা সংস্কাৰ বোলা বস্তুটো সৰুৰে পৰা শিকাব লাগে, তেতিয়াহে সন্তান এটা ভাল মানুহ হ'বলৈ পাৰে।